ভিডিঅ' বনাব যাব ওলাইছোঁ অকণমান মেকআপকে কৰি লওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ Hi guys, আমি এটা নতুন চেনেল খুলি আছো নতুন প্ৰজন্ম বুলি যাৰ কাহিনীৰ নাম হ'ল মুক্তি Hi guys, আমাৰ শ্বুটিঙৰ কাম চলি আছে নতুন প্ৰজন্ম বুলি আমাৰ এটা চেনেলত এখন ধুনীয়া শৰ্ট ফিল্ম আহি আছে মুক্তি বুলি আমি গোটেইবোৰে খুব কষ্ট কৰি কামটো কৰি আছো এয়া আমাৰ টিমটো হয় Hi guys. So guys, এতিয়া গামছা এখন দিছি কেমেৰা পেনটো চলি হৈ আছে তো থুলমূলকৈ এটা ভিডিঅ' বনাইছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক বলক কি হয় চাম মজা 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 আৰু যাতে কত বেলেগত দেখা নাপাওঁ আৰু যাতে এনেকৈ কত দেখা নাপাওঁ আৰু যাতে কত এনেকৈ দেখা নাপাওঁ তাতে এটা ভিডিঅ' কৰিব তাৰপিছত তাৰপিছত একো নাই আৰু তুমি এতিয়া ক'ত যাবা মই এতিয়া ভাড়া কৰি যাম কি কৰিবা তাতে যায় ভাড়া মাৰি কেই টকা পালে Next time এনেকা কত দেখা নাপাওঁ। নাই আজি এনেকুৱা শিখৰ আছে কথা অঁ শিখৰ গিলে কি আহে এই ফাল্টু নেকি চিঙৰ খাব লাগে খালি কি হয় স্বাস্থ্যৰ কাৰণে ভাল এনাৰ্জি আহে ও ইদুল 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 শুন 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 ইদুলক মাতা নাই যা। ঐ ইদুল শুন শুনছো ইফালে আহ ইদুল আৰু ৰিজুলৰ মাতা মাতি নাই ঐ ইদুল শুন শুননো নাই কিয়া মই এইকাৰণে তুমি মনে মনে আছো ভাবিছো ইদুল কিয় মনে মনে ঐ ইদুল শুনো এ শুন না ইফালে আহ না বেয়া পাম বিদ্যে বেয়া পাম ৰিজুলৰ কিবা কথা আছে বোলে তোৰ লগত দেও ৰিজুল কব দেও নকয় কিয় ৰিজুলক কিবা কব তই নকয় কিয় তই ইফালে নাই কিয় তই কইনাৰ নিচিনা আছো দে ৰেডি তই কিয় ৰাখবা লাগে? জুবিন দা কি কৈছে জানা আমি নতুন প্ৰজন্ম আমি দেশ জ্বলাব পাৰো আৰু দেশ সলাব পাৰো এটা ৰবে মুখে ৰবে এটা ৰবে তাতে ধৰি অলপমান দাঙি দিবি মই কিতিয়া দিবি কেনকে হোৱা নাই ৰ 1 ৰ গো ইয়াৰ পাছত যদি তোক আৰু কৰবাত এনেকৈ দেখা পাও তোক চালা জিন্দা জ্বলাই দিম মাৰো নেকি ইয়াক